প্ৰান্তৰ সৰ্বস্তৰৰ জনতাই যি জাতিধ্বংসী নাগৰিকত্ব আইন এই আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, ৰণসংকাৰ দিছে, জনতাৰ গৰ্জন দিছে। তাৰ পিছতো জাতিৰ মাটিৰ ভেটিৰ অস্তিত্ব ৰক্ষাৰ শ্লোগান দি শাসনলৈ অহা এই বিজেপি চৰকাৰখনে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰখনে কিন্তু আজি জনতাৰ যি বজ্ৰকণ্ঠ এই কণ্ঠ কিন্তু তেখেতে আওকাণ কৰিছে। গতিকে আমি ক'ব খুজিছোঁ, আমি এজন অসমীয়া হিচাপে অসমৰ ছাত্ৰ সমাজে তেখেতক ক'ব খুজিছোঁ যে তুমি এসময়ত ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰিছিলা। তুমি ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰি তুমি কৈছিলা যে অসমৰ জনতাই হিন্দুৱে হওক বা মুছলমানেই হওক এজনো বিদেশী নলওঁ। তাৰপিছতো তুমি ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰি আজি অসমৰ মুখ্যমন্ত্ৰী আসনখন অলংকৃত কৰিছা। আৰু মুখ্যমন্ত্ৰী আসনখন অলংকৃত কৰাৰ পিছতেই তুমি অসমত বিদেশী বোজা জাপি দিব খুজিছা। ইয়াক আমি অসমৰ ছাত্ৰ সমাজে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আমি তোমাক সৌপাত দিছোঁ যে তোমাৰ যি দপদপাই থকা যি সাম্প্ৰদায়িক যি মৌলবাদী চিন্তাধাৰা, এই চিন্তাধাৰা যাতে তোমালোকৰ নাশ হয়। আৰু আমি আৰু এটা কথা স্পষ্ট কৰিব খুজিছোঁ যে তেখেতলোকে আমাৰ নেতা অখিল গগৈ ডাঙৰীয়া, ধৈৰ্য কোঁৱৰ ডাঙৰীয়া আৰু বিতু সোণোৱাল ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰি ৰাখিছে। অখিল গগৈ ডাঙৰীয়াই এনে কি ভুল কৰিলে তেখেতক এনাই দৰে এখন কলা আইনত গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল। আমি গতিকে তেখেতক ক'ব খুজিছোঁ যে অখিল গগৈ ডাঙৰীয়াই কি ভুল কৰিলে তাক আমি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ আৰু ক'ব খুজিছোঁ যে অতি শীঘ্ৰে অখিল গগৈ ডাঙৰীয়া, ধৈৰ্য কোঁৱৰ আৰু মানস কোঁৱৰৰ লগতে বিতু সোণোৱালক বিনা চৰ্তে মুক্তি কৰি দিয়ক, অন্যথা অসমত যে এক ভয়াৱহ পৰিস্থিতি হ'ব এই কথা কিন্তু স্পষ্ট। আৰু আমি লগতে অসমৰ পৰা ক'ব খুজিছোঁ, অসমৰ ছাত্ৰ সমাজৰ পৰা ক'ব খুজিছোঁ যে আমি কোনো কাৰণতে জাতিধ্বংসী নাগৰিকত্ব আইন নামানো। প্ৰান্তৰ সৰ্বস্তৰৰ জনতাই যি জাতিধ্বংসী নাগৰিকত্ব আইন এই আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, ৰণসংকাৰ দিছে, জনতাৰ গৰ্জন দিছে। তাৰ পিছতো জাতিৰ মাটিৰ ভেটিৰ অস্তিত্ব ৰক্ষাৰ শ্লোগান দি শাসনলৈ অহা এই বিজেপি চৰকাৰখনে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰখনে কিন্তু আজি জনতাৰ যি বজ্ৰকণ্ঠ এই কণ্ঠ কিন্তু তেখেতে আওকাণ কৰিছে। গতিকে আমি ক'ব খুজিছোঁ, আমি এজন অসমীয়া হিচাপে অসমৰ ছাত্ৰ সমাজে তেখেতক ক'ব খুজিছোঁ যে তুমি এসময়ত ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰিছিলা। তুমি ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰি তুমি কৈছিলা যে অসমৰ জনতাই হিন্দুৱে হওক বা মুছলমানেই হওক এজনো বিদেশী নলওঁ। তাৰপিছতো তুমি ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰি আজি অসমৰ মুখ্যমন্ত্ৰী আসনখন অলংকৃত কৰিছা। আৰু মুখ্যমন্ত্ৰী আসনখন অলংকৃত কৰাৰ পিছতেই তুমি অসমত বিদেশী বোজা জাপি দিব খুজিছা। ইয়াক আমি অসমৰ ছাত্ৰ সমাজে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আমি তোমাক সৌপাত দিছোঁ যে তোমাৰ যি দপদপাই থকা যি সাম্প্ৰদায়িক যি মৌলবাদী চিন্তাধাৰা, এই চিন্তাধাৰা যাতে তোমালোকৰ নাশ হয়। আৰু আমি আৰু এটা কথা স্পষ্ট কৰিব খুজিছোঁ যে তেখেতলোকে আমাৰ নেতা অখিল গগৈ ডাঙৰীয়া, ধৈৰ্য কোঁৱৰ ডাঙৰীয়া আৰু বিতু সোণোৱাল ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰি ৰাখিছে। অখিল গগৈ ডাঙৰীয়াই এনে কি ভুল কৰিলে তেখেতক এনাই দৰে এখন কলা আইনত গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল। আমি গতিকে তেখেতক ক'ব খুজিছোঁ যে অখিল গগৈ ডাঙৰীয়াই কি ভুল কৰিলে তাক আমি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ আৰু ক'ব খুজিছোঁ যে অতি শীঘ্ৰে অখিল গগৈ ডাঙৰীয়া, ধৈৰ্য কোঁৱৰ আৰু মানস কোঁৱৰৰ লগতে বিতু সোণোৱালক বিনা চৰ্তে মুক্তি কৰি দিয়ক, অন্যথা অসমত যে এক ভয়াৱহ পৰিস্থিতি হ'ব এই কথা কিন্তু স্পষ্ট। আৰু আমি লগতে অসমৰ পৰা ক'ব খুজিছোঁ, অসমৰ ছাত্ৰ সমাজৰ পৰা ক'ব খুজিছোঁ যে আমি কোনো কাৰণতে জাতিধ্বংসী নাগৰিকত্ব আইন নামানো।